গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৰে ভালে আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে আজি মই আপোনালোকৰ লগত এনেকুৱা এটা নাইট ক্ৰীমৰ কথা শ্বেয়াৰ কৰিবলৈ লৈছোঁ যি আপোনাৰ স্কিনৰ পিগমেণ্টেশ্যনৰ সমস্যা নাইকিয়া কৰিব লগতে চকুৰ তলত যি ক'লা দাগ পৰে সেয়াও নাইকিয়া কৰিব আৰু লগতে যিসকলৰ পিম্পলছ হোৱাৰ পাছত মুখত দাগবোৰ ৰৈ গৈছে সেইবোৰ নাইকিয়া কৰিব আৰু এতিয়া চাওকচোন এই ক্ৰীমটো কেনেকৈ বনালোঁ তাৰ বাবে প্ৰথমে মই এটা ভিটামিনৰ কেপচুল লৈছোঁ আৰু এল'ভেৰা জেল লৈছোঁ এতিয়া মই এচামুচ এল'ভেৰা জেল ল'ম আৰু তাতে মই ভিটামিনৰ কেপচুলটো মিক্স কৰিম আৰু এতিয়া দুইখিনি মই ভালদৰে মিক্স কৰি ল'ম মিক্স কৰি লোৱাৰ পাছত গোটেই মুখখনতে মই ভালদৰে ক্ৰীমটো লগাই ল'ম এই ক্ৰীমটো যদি আপোনালোকে ডেইলি লগায় তেতিয়াহ'লে স্কিনৰ সকলো সমস্যাই নোহোৱা হ'ব আৰু লগতে স্কিনখন গ্লোয়িং হৈ পৰিব আৰু চাওকচোন এনেকুৱা হ'ব ক্ৰীমৰ কালাৰটো তাৰপিছত এতিয়া মই গোটেই মুখখনতে ভালদৰে ক্ৰীমটো লগাই ল'ম আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই এতিয়া সকলোখিনি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় আৰু গোটেই মুখখনতে মই ভালদৰে লগাই লোৱাৰ পাছত গোটেই ৰাতিৰ বাবে এনেকৈ ৰাখিম চ' আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব এই নাইট ক্ৰীমটো খুবেই ভাল যিসকলৰ পিগমেণ্টেশ্যনৰ সমস্যা আছে লগতে যিসকলৰ পিম্পলছ হোৱাৰ পাছত মুখত দাগবোৰ ৰৈ গৈছে আৰু লগতে যিসকলৰ চকুৰ তলত ক'লা দাগ পৰিছে সেই সকলোবোৰ নোহোৱা হ'ব চ' আপোনালোকেও এই নাইট ক্ৰীমটো এবাৰ ব্যৱহাৰ কৰি চাব খুব এটা ধুনীয়া সুফল পাব চ' থেংক ইউ